ফ্ৰেণ্ডছ মই আজি এটা Lenovo এক্সটাৰ্নেল পোৰ্টেবল ডিভিডি ৰাইটাৰ লৈ আহিছোঁ যোনটো আজিকালি খুবেই প্ৰয়োজনীয় কাৰণ কেলে যিবোৰ লেপটপ আজিকালি ওলাইছে বহুত স্লিম লেপটপ ওলালে স্লিম লেপটপ উলিয়াব যাওঁতে ডিভিডি ৰাইটাৰটো নাইকিয়া কৰি দিছে বা কিছুমান এতিয়া লেপটপ আছে যিবোৰ ডিভিডি ৰাইটাৰ আছে কিন্তু বহুত আপুনি যদি দামী হাই এণ্ডৰ যদি এটা লেপটপ ল'বলৈ যায় তাত ডিভিডি ৰাইটাৰ নাথাকে বা কিছুমান ব্ৰেণ্ডেড ডেস্কটপ ল'লেও ডিভিডি ৰাইটাৰ নাথাকে মই এটা আজি এনেকুৱা এটা ডিভিডি ৰাইটাৰ স্লিম পোৰ্টেবল ডিভিডি ৰাইটাৰ আনিছোঁ যোনটো লেপটপ ডেস্কটপ প্লাছ টিভি স্মাৰ্ট টিভি বা জেনেৰেল টিভিটো আপুনি এইটো ডিভিডি ৰাইটাৰ লগাই নিজৰ ডিস্কখন ৰিড কৰিব পাৰিব এইটো এটা খুব ভাল ডিভিডি ৰাইটাৰ বুলি কয় ইয়াৰ মডেল নম্বৰ হৈছে Lenovo DB65 USB পোৰ্টেবল ডিভিডি বাৰ্নাৰ খুব ভাল হয় এইটো বস্তুটো টিভিটো লগাব পাৰিব টিভিত লগাব হ'লে আগতে যিবোৰ ডিভিডি প্লেয়াৰ আছিলে সেইবোৰত লগাই ডিস্কখন চাবলগীয়া আছিলে কিন্তু আজিকালি ডিভিডি প্ৰায় নাইকিয়া হৈছে যাৰ ঘৰত আছে বেলেগ কথা যাক খুব বেছি দৰকাৰ হৈ আছে ডিভিডি কিনিব মন ডিভিডি ৰাইটাৰ ল'ব পাৰে আপুনি ডিভিডি ৰিড এণ্ড ৰাইটো কৰিব পাৰে আপুনি লেপটপত লগাব পাৰিব টিভিত লগাব পাৰে আহক এইটো ওচৰৰ পৰা চাওঁ কেনেকুৱা ধৰণৰ কি আছেনো ইয়াত আৰু এইটো বহুত ভাল বুলি জনা যায় সেইকাৰণে মই আজি এইটো লৈ আহিছোঁ ফ্ৰেণ্ডছ আপোনালোকে যদি এনেকুৱা ধৰণৰ গেজেট বা সৰু হোৱা যিবোৰ টেকনিকেল লাইনৰ কথা গম পাই থাকিব হয় আপডেটেড হৈ থাকিব মন যায় তেনেহ'লে মোৰ ভিডিঅ'বোৰ চাব মই প্ৰায়বোৰ বস্তুকে আনবক্সিং কৰি যিবোৰ বস্তু সহজ সৰলকৈ কওঁ আৰু মই বহুত বেছি ইয়াৰ টেকনিকেল ভিতৰলৈ নাযাওঁ যে ওপৰা-ওপৰিকৈ কওঁ ধুনীয়াকৈ যিখিনি কথা আমাৰ সহজ সৰল মানুহখিনি ধুনীয়াকৈ বুজি পায় সেইকাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন যায় আহক এতিয়া এইটো আনবক্সিং কৰোঁ ফ্ৰেণ্ডছ এইটো হ'ল ডিভিডি ৰাইটাৰ যোনটো আল্ট্ৰা লাইট এণ্ড আল্ট্ৰা থিন আৰু ডিভিডি ছাপৰ্ট ৰিড এণ্ড ৰাইট বুলি কৈছে ইয়াত লিখা আছে ইয়াত 190 গ্ৰাম অনলি যোনটো এইটো ডিভিডি ৰাইটাৰটো আছে আৰু 140 মিলিমিটাৰ থিন বহুত পাতলা হয় ডিভিডি ৰাইটাৰ বহুত ধুনীয়াকৈ ষ্টেবল ৰাইটিং কৰিব পাৰে যোনটো আপোনাৰ ডিভিডি ক্লোন বনাব পাৰে তেনেকুৱা কাৰণে আপুনি বহুত ধুনীয়াকৈ আপুনি ইউজ কৰিব পাৰে ইয়াৰ দামটো আপোনাৰ ইয়াত বহুত বেছি লিখা থাকে আপোনালোকে ইয়াত চালে গম পাব 499 মানে 5,000 টকা কিন্তু 5,000 টকা নলয় অফলাইনত কিনিলে বা অনলাইনত কিনিলে 5,000 টকা নলয় অফলাইনত কিনিলে 2500-2600 টকা যাব অনলাইনত কিনিলে আপুনি 2,000 ভিতৰতে এইটো পাব আৰু কেতিয়া ইয়াৰ নামটো এবাৰ চাই লওক DB65 USB পোৰ্টেবল ডিভিডি বাৰ্নাৰ মানে USB মানে কি আপুনি এক্সট্ৰাকৈ বেলেগ একো কৰিব নালাগে জাষ্ট ডিভিডি প্লাগ USB প্লাগ ইন কৰক আৰু এইটো আৰামছে কাম চলিব আৰু এতিয়া মই চাওঁ এতিয়া কি আছে ভিতৰত কেনেকৈ ধৰণে আছে মই আগতে এবাৰ খুলি থৈছোঁ এইটো ইমান ধুনীয়াকৈ থাৰ্মোকলৰ ভিতৰত আহে যোনটো আপোনাৰ সৰু ঠক্কৰ খালেও আপোনাৰ প্ৰব্লেম নহয় কিন্তু আপুনি উলিয়াওঁতে সদায় সাৱধান হ'ব বা এইটো ঠক্কৰ খাবলৈ দিলে বেয়া কেতিয়াবা ৰিড কৰিলেও ৰাইট কৰা বন্ধ কৰি দিয়ে আৰু লগতে আহিছে এডাল USB কেবল যোনটো এটা মোৰ আপোনাৰ ডিভিডি ৰাইটাৰটোত লাগিব আৰু এটা মোৰ আপোনাৰ কম্পিউটাৰত লাগিব এইটো USB আহিছে যোনটো এটা কম্পিউটাৰত লাগিব আৰু এখন হ'ল ডিভিডি কেছেট আহিছে যিখন কেছেট আপুনি ইয়াত Lenovo নহয় আপোনাৰ এটা ছফ্টৱেৰ দিছে যোনটো বাৰ্নিং ছফ্টৱেৰ হয় যোনটো ছফ্টৱেৰ দ্বাৰা আপুনি ডিভিডি হওক CD হওক ৰিড এণ্ড ৰাইট কৰিব পাৰিব আৰু এখন মেনুৱেল দিছে মেনুৱেলটো আপুনি পঢ়ি ল'ব এবাৰ কি ধৰণে কেনেকৈ ইউজ কৰিলে আপোনাৰ বেছি দিন যায় এইটো কথাটো ইয়াত সহজে ধৰণে চালে আপুনি বুজি পায় এইটো হ'ল ডিভিডি ৰাইটাৰৰ ভিতৰখন বহুত শ্লিম দেখিছে 14 মিলিমিটাৰ শ্লিম হয় আৰু লাইটটো 190 গ্ৰাম অনলি চাৰিওপিনে এবাৰ চাওক একেবাৰে শ্লিম বেছি বিশেষ এইপিনে একো নাই এডাল কেবুলডালৰ যোনটো মূৰ আছে এটা মূৰ আপোনাৰ এইটো চাইডে লগাব লাগিব এই মূৰটো আপুনি ইয়াত লগাব লাগিব আৰু যোনটো USB পইণ্ট আছে সেইটো কম্পিউটাৰত লগাব বেলেগ একোৱে নাই আৰু যোনটো মুখখন আছে এইটো আপুনি কাৰেণ্টত দিয়াৰ লগে লগে এই লাইটটো জ্বলিব আৰু এইটো এবাৰ প্ৰেছ কৰাৰ লগে এইটো ওলাই আহে আৰু ঠেলি দিলে এইটো সোমাই যাব আৰু বৰ বিশেষ একো নাই এইপিনে তেওঁলোকে চিৰিয়েল নম্বৰ মেনশ্যন কৰি থোৱা আছে বহুতেই ধুনীয়া মই এবাৰ কম্পিউটাৰৰ লগত কানেকশ্যন কৰি ৰাখোঁ কি ধৰণে খোলা মেলা কৰে ফ্ৰেণ্ডছ এইটো এতিয়া মই মোৰ লেপটপৰ লগত কানেকশ্যন কৰিবলৈ একো নাই আপুনি দেখিছে এইটো চাইডটো এনেকৈ লগাব আৰু এই যোনডাল USB কেবল আছে এইডাল আপুনি মোৰ এইটো চাইডে আছে USB সেইকাৰণে মই এই চাইডত লগাওঁ লগাই দিয়াৰ লগে লগে আপুনি মন কৰিব আপোনাৰ কম্পিউটাৰত এই মাই কম্পিউটাৰ ডাবল ক্লিক কৰিলে আপুনি দেখি পাব ইয়াৰ যোনটো এইটো চাওক ডিভিডি ৰাইটাৰটো ইয়াৰ যোনটো মানে ডিভাইচটো এতিয়া যদি মই আপোনাৰ এইটো আঁতৰাই দিওঁ তেতিয়া আপুনি গম পাব এইটো যোনটো আছে এইটো ইয়াৰ পৰা নাইকিয়া হৈ যাব চাওক এবাৰ মই আঁতৰাই দিলোঁ ইয়াৰ পৰা নাইকিয়া হ'ল মানে এই ডিভাইচটোৰ যোনটো তাত শ্ব' কৰিছে সেইটোৱে হৈ গ'ল তাৰ আইকন আকৌ এবাৰ লগাই দিওঁ অলপ দেৰি লাগে আহিবলৈ নাই পটক সোনকালে আহি গ'ল এইটো ওপৰত দেখিব পালে ইয়াত এতিয়া মই আপোনাৰ ছুইচটো ইয়াত যোনটো ছুইচ আছে আপোনালোকে দেখিব পাইছে এই ছুইচটো প্ৰেছ কৰাৰ লগে লগে ইয়াত লাইট জ্বলিব লাইট জ্বলিলে এইটো ওলাই আহিলে
বেলেগ বিশেষ একো নাই ওলাব সোমাব হ'লে নিজে ঠেলি দিব সোমাই যাব আৰু এবাৰ দুবাৰ লাইট জ্বলে আৰু ব্লিংক কৰে অফ হৈ যায় আৰু এইটো এবাৰ আকৌ প্ৰেছ কৰক ওলাই আহক বৰ বিশেষ টান নহয় প্লাগ ইন প্লে এইটো এবাৰ লগাই খুলি দিলে এইটো নিজে নিজে নাইকিয়া হৈ যায় আৰু এইটো লগাই দিলে আপোনাৰ আহি যায় ফ্ৰেণ্ডছ মোৰ এই ডিভিডি ৰাইডাৰটো কোনটো কথা চবতছে ভাল লাগিলে গম পাই এইটোতো কম্পিউটাৰত লগাব পাৰি বা লেপটপত লগাব পাৰি ডেস্কটপত লগাব পাৰি তাৰ উপৰি এইটো যে টিভিত লগাব পাৰি সেইটো মোৰ চবচে ভাল লাগিলে টিভিটো সেই একে এনেকুৱা এডাল কেবল থাকিব যোনডাল আপোনাৰ টিভিৰ যোনটো USB পইণ্ট আছে তাত লগাই দিয়ক আৰু ইয়াত থকা কেছেটখন তাত শ্ব' কৰিব এইটো এটা খুব ভাল কথা বা DVD প্লেয়াৰ যাৰ ঘৰত নাই তেওঁলোকৰ ঘৰত এনেকুৱা এটা ল'লে মানেকে যিবোৰ DVD কেছেট আছে সেইবোৰ চাব পাৰে প্লাছ ডকুমেণ্ট যদি আজিকালি টিভিটো একদম স্মাৰ্ট টিভি হৈ গ'ল ডকুমেণ্ট ৰিড কৰিবৰ কাৰণেও ইয়াত যদি আপুনি যিকোনো এখন কেছেট সোমাই তাত ধুনীয়াকৈ ডকুমেণ্টখিনি চাব পাৰিব বা DVD প্লেয়াৰত সেইটো চাব নোৱাৰিলেও কিন্তু ইয়াত ধুনীয়াকৈ চাব আৰু ৰিড এণ্ড ৰাইট কৰিব পাৰিব ফ্ৰেণ্ডছ এইটো আপোনালোকৰ চাই কেনেকুৱা লাগিলে ভিডিঅ'টো মোৰ জনাব আপোনালোক যদি অলপ উপকৃত হ'ল তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে লাইক কৰি দিব পাৰে বা আন দুজনে জানিব হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব হ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাগিব আৰু সোনকালে ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ ওপৰতো ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বোৰ আপলোড হোৱাৰ লগে লগে সোনকালে আপোনালোকৰ একাউণ্টত যায় তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ এৰিছোঁ পুনৰ এটা ভাল ভিডিঅ'ত লগ পোৱাৰ আশাৰে থেংক ইউ বাই বাই জয় অসম